নমস্কাৰ গাইজ, আজি মই বনাব লৈছোঁ কচু। এয়া হ'ল কচু। এতিয়া মই কেৰাহীত অকণমান বইল হ'ব দিম। এতিয়া কেৰাহীত মই কচুখিনি অকণমান বইল হ'ব দিছোঁ। তাৰপিছত মই এয়া কচুখিনিত মই দিব লৈছোঁ শুকান জলকীয়া, কেঁচা জলকীয়া, নহৰু, আদা, জালুক আৰু পিঁয়াজ আৰু দুটা তেজপাত দিব লৈছোঁ। কচুখিনি মই বইল কৰিম অলপমান, তাৰপিছত বনাই দেখাই আছোঁ আপোনালোকক। এইখিনি মই এতিয়া মছলাখিনি পিচি ল'ম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। সময়ৰ পিছত এনেকুৱা হৈছে চাওকচোন। মোৰ দৰে এবাৰ কচু বনাই খাব, কেনেকুৱা লাগে জনাব আমাক। কচুখিনি মই অকণমান লৰাই দিছোঁ, তাৰপিছত ভাজি ল'ম মছলাখিনিৰ লগত। এইখিনি হ'ল বইল কৰা কচুখিনি, এনেকুৱা হৈছে। তাৰপিছত এতিয়া দেখাই আছোঁ আপোনালোকক। মই কচুখিনিৰ লগত দিব লৈছোঁ ঘৰত শুকোৱা মাছ হয়, সৰু সৰু মাছ। তাৰপিছত পিঁয়াজ, দুটা শুকান জলকীয়া, তেজপাতখিনি আৰু মছলাখিনি মই যি দেখাইছিলোঁ মছলাখিনি দি দিম। এতিয়া শুকান মাছখিনি মই অকণমান কেৰাহীত ভাজি ল'ম। এইখিনি হ'ল ঘৰত শুকোৱা মাছ। মই এতিয়া অকণমান কেৰাহীটোত তেল লগাই অকণমান ভাজি দিছোঁ, যাতে গন্ধটো ধুনীয়া ওলায় আৰু। কচুত সৰু সৰু মাছ দি খালে বহুত ভাল লাগে। এতিয়া মই কেৰাহীত তেল দি ল'লোঁ, তাৰপিছত এতিয়া মই ফোৰণ দিম। ফোৰণখিনি দি ল'লোঁ, তাৰপিছত মই পিঁয়াজ, জলকীয়া, তেজপাত গোটেইখিনি একলগকৈ লৰাই দিছোঁ। চিম্পুল কচু ৰেচিপি হয়। এইখিনি মই পিঁয়াজ গোটেইখিনি ভাজি ল'লোঁ, তাৰপিছত মই কচুখিনি বহাই দিম। এইখিনি কচু বহাই দিলোঁ, তাৰপিছত মই মছলাখিনি আৰু লগত শুকান মাছখিনি বহাই দিম। এতিয়া দি লৈছোঁ ৰং গুড়া। চাওকচোন, ঢাকনিখন গুচাই চালোঁ মই। তাৰপিছত এনেকুৱা কচুখিনি হৈ আছে। মই এতিয়া অকণমান এনেকৈ দিছোঁ আৰু। ফাইনেলি মোৰ কচু বনোৱা হৈ গ'ল। আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ প্লিজ কৰি দিবচোন আগুৱাই যাবলৈ। আপোনালোকেতো ভিডিঅ'টো চাই কিন্তু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি নিদিয়ে আৰু ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া বাই বাই।